তো হেল্ল' গাইজ ৱেলকাম টু মাই জিবি মিক্স ব্লগ। তো আজি আপোনালোকক আমাৰ বঙাইগাঁও ৰাসমেলা দেখুৱাম। তো লকডাউনৰ কাৰণে 2 বছৰ ৰাসমেলা পতা নাই ন, এইবাৰ মানে একদম 25 দিন না কিমান দিন ৰাসমেলা পাতিছে, পুৰা ধামাকা। তো আজি যাম, দিনতে যাওঁ আৰু ৰাতিও যাম। এতিয়া অকণমান দিনৰ ভাগৰখিনি দেখুৱাওঁ কেনেকুৱা মানে প্ৰস্তুতি চলি আছে। তো আপোনালোকে কালি ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া ঘৰত যাই কিনে ডাইৰেক্ট ওলাই কিনে যাওঁ। তো চলক, বেছি দেৰি নকৰোঁ। আৰু মানে মই বঙাইগাঁৱৰ মানুহে বঙাইগাঁৱৰে ৰাস চাব জনাই। তো বঙাইগাঁৱৰ মানুহে যদি বঙাইগাঁৱৰ ৰাস চাব নাযাওঁ কেনেকুৱা হ'ব। ইতিমধ্যে 10 দিন না 12 দিন গ'লেই, তথাপিও যোৱাই নাই, যিহেতু টাইম নাপাওঁ যাবলৈ, তাৰ কাৰণে যোৱা নাই। তো আজি দিনতে যাওঁ, দিনতে অকণমান দেখুৱাওঁ, তাৰপিছত আকৌ ঘৰত আহি কিনে আৰু ৰাতি যাম চাবলৈ। দিনতে কেনেকুৱা লাগে আৰু ৰাতি কেনেকুৱা লাগে তো চাবলৈ যাওঁ, আপোনালোককো দেখুৱাম। চলো এতিয়া। আৰু গাইছ, এইটো মোৰ তিৰি। আজি মানে ইয়াক বুজা চাব লৈ নাযাওঁ, ইয়াক লৈ গ'লে মানে বেলেগ তিৰি চাব নোৱাৰিম। তো ইয়াক মানে ঘৰত থৈ যাওঁ। बड़ा हरामी हो बेटा। বেয়া নাপাব তাক, লৈ নাযাওঁ, তো পিছত লৈ যাম। তো গাইছ, যাবলৈ ওলালোঁ মই আৰু মোৰ লগত এয়া ভাতিজা আছে। তো ইয়াক লৈ যাম, প্ৰথমতে দিনৰ ভাগৰখিনি চাই আহোঁ আৰু এনেকুৱা। তো আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয়, 5 কিলোমিটাৰ হ'ব। তো লাহে লাহে গৈ থাকোঁ। চাওক, লগতে আমাৰ ৰাস্তাৰ পৰিৱেশ ইমান ধুনীয়া, একদম। তো এতিয়া আহি পালোঁ বঙাইগাঁও টাউনত, মেইন ৰোডত আহি পালোঁ। গাড়ী চাওক, গাড়ী আৰু অকণমান গ'লে পাম, আৰু বেছি দূৰ নাই, মাত্ৰ 1 কিলোমিটাৰ আছে, অলপ গ'লে পাম। আৰু গাইছ, গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈ গ'লোঁ, মানে আগত পাৰ্কিং আছে, তো তাত লৈ নাযাওঁ। তাত গ'লে মানে পইচা দিব লাগিব। তো আজি ইয়াতে মানে আমাৰ বন্ধু এজন আছে, তাতে মানে চিনাকি, তো তাতে মানে থলোঁ আৰু টেনশ্যন নাই, পইচা ফ্ৰী। আৰু ইয়াৰ লগতে দোকানত সোমাই মানে এয়া মোৰ ছাবস্ক্ৰাইবাৰ লগ পালোঁ। ইয়াৰো এটা চেনেল আছে, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ চেনেলটোৰ নাম জনাই দিয়ক। निकुन ब्लॉग। নিকুন ব্লগ চাব, কৈ দিয়ক। আপোনালোকে চাব ইয়াৰ চেনেলটো, ইয়াত ধুনীয়া ধুনীয়া মানে ব্লগ ভিডিঅ' বনায়। লগতে এয়া মেখেলা চাদৰ কিবা কিবি মানে হাবি জাবি চব দেখুৱাই থাকে ভালদৰে। আপোনালোকে খালি ইয়াৰ ভিডিঅ' ইউটিউব চেনেলত যাই মানে চাব আৰু। আপোনাৰ থাক। তো গাইছ, আহি পালোঁ আৰু এয়া মানুহৰ ভিৰ লাগি গৈছে, দিনৰ পৰাই মানুহৰ ভিৰ লাগি গৈছে। তো গাইছ, এয়া ফাইনেলি আহি পালোঁ মেইন গেটত। এইখনে পূজাৰ গেটখন চাব পাৰে আপোনালোকে। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ। তাৰ লগতে এইপিনে দি আছে পুলিচ চেকিং পইণ্ট, আৰু ইফালে আছে জিলেপীৰ দোকান। অলপ পিছত খাব আহিব লাগিব, আগত পূজা চাওঁ নে কি। মানে দিনৰ পৰাই মানুহ ভিৰ লাগি গৈছে। আৰু গাইছ, এইফালে আছে নাগৰতলা, আৰু এইফালে আছে এইখন কি জাপি, তো এইপিনে আছে ব্ৰেক ডেন্সাৰ। তো এইবিলাকত এতিয়া নুঠো, ৰাতি আহিম, ৰাতি ভালকৈ আহি ৰাতি উঠিম। ৰাতি আহিবি না, ইয়াতে উঠিব লাগিব না পুৰা। অঁ, ৰাতি আহিব লাগিব আকৌ। গাইছ, দিনতে মানুহৰ ভিৰ চাওঁ, আৰুতো ৰাতি অহা নাই। ৰাতি আহিলে যে কি হ'ব, মানে ৰাতি আহিলে ইয়াত মানে খোজ দিব জেগা নোহোৱা হ'ব। আপোনালোকে খালি ভিডিঅ'টো পূৰা শেষলৈকে চাই থাকক। গাইছ, মানে এটা চাবি ৰিং ল'ব খুজিলোঁ, মানে ইমান দাম। এটা চাবি ৰিঙে 50 টকা। কত করি? 20 টাকা 20 50 টকা কৰি আছে। সবগুলা? এটাই মানে 50 টকা। মানে আমাৰ গাঁৱৰ ফালে 30 টকা 20 টকাতে পালে, আৰু ইয়াত পূজা বুলি মানে যি টি দাম কৰি দিয়ে, মানে কি ক'ম আৰু, লোৱা নহ'বৰে ইমান দাম। তো আৰু গাইছ, ইফালে আছে পূজাৰ মেইন মণ্ডপবিলাক। তো এতিয়া নোসোমাওঁ আৰু নেদেখুৱাওঁ। তো ইয়াৰ ঘৰত যাই কিনে আকৌ আহিম ৰাতিত। তো ৰাতি আহিলে আকৌ দেখুৱাওঁ, আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এতিয়া ঘৰত যাওঁ। তো গাইছ, আকৌ যাবলৈ ওলালোঁ, কিন্তু মোৰ লগত যোৱা মানুহে কোনো নাই। মানে সকলোৱে মোক এৰি থৈ গৈছে অলৰেডি আগতীয়াকৈ। মানে আজি যিহেতু ছানডে ন, তামাম ভিৰ হ'ব, তাৰ কাৰণে সোনকালে চবে মানে আগতীয়াকৈ গৈছে। তো অকণমান বাট চাওঁ, কোনোবা আহে যদি, মানে যাকে পাওঁ তাকে লৈ যাম। আৰু এতিয়া আমাৰ ওচৰতে আমাৰ দাদা এজনৰ বিয়া আছে কালি। তো কালি আহিব লাগিব বিয়া খাবলৈ। তো পাৰিলে কালি এখন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো এতিয়া বেছি দেৰি নকৰোঁ, অলপ আৰু বাট চাওঁ। তো লগ কেইজন পালে মানে যামেই ডাইৰেক্ট। তো গাইছ, টানি টুনি এজন বন্ধু পালোঁ, এয়া কোনোমতে এজন পালোঁ আৰু। তো এতিয়া দুজনে যাওঁ। তো গাইছ, এয়া ফাইনেলি আকৌ আহি পালোঁ, মানুহৰ ভিৰ চাওক।
খান্দে ন তাৰ কাৰণে মানুহটো মানে বেছি হৈছে মানে কষ্ট জেগা নোহোৱা হৈছে কি ক'ম আৰু চাওক মানুহ চাওক গাইজ ইয়াতে উঠিবৰ ইচ্ছা আছিলে ইচ্ছা ক'লে কি দাল হ'ব আমাৰ ভয় কৰোঁ ইয়াত উঠিবলৈ নেক্সট বাৰ আকৌ আহিলে উঠিম দিয়ক যদি ভালে ভালে থাকোঁ আৰু ইফালে গাইজ মানুহ চাওক না একদম নলবাৰী আৰু হাউলিৰ ৰাসৰ দৰে এনেকুৱা মানুহ আৰু গাইজ ইয়াতে উঠিবৰ ইচ্ছা আছিলে কিন্তু কি কৰি ভয় খাওঁ তো গাইজ এতিয়া মণ্ডপৰ ভিতৰত সোমাই যাওঁ কেনেকুৱা বনাইছে চাওঁ কি বনাইছে আপোনালোককো দেখুৱাওঁ আৰু ইফালে আছে আমাৰ জগন্নাথসকল এয়া আৰু ইফালে আছে বিষ্ণু আৰু ৰাধে আৰু ইফালে আছে ক্ৰিকেট খেলুৱৈসকল পূৰা মেটচ হৈ আছে আৰু ইফালে আছে কিবা এডাল সাপ গম নাপাওঁ দেই আৰু ইফালে আছে আমাৰ সৰু ডাঙৰ চব মিলি আৰু আৰ্ট কৰিছে আৰু ভাল ভাল ধুনীয়া ধুনীয়া আৰ্ট চব এইটো আৰু বিল্ডিং বনাইছে একদম লাইটিং কি মজা ধুনীয়া লাগিছে দেই তো গাইছ এয়া এযোৰ চশমা কিনি ল'লোঁ কেনেকুৱা লাগিছে ইযোৰ যদি মই এনেকৈ মানুহৰ মাজত ঘূৰি ফুৰি থাকোঁ কেনেকুৱা লাগিব মানুহৰ ৰিয়েকশ্যন চাওক কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই তো এয়াই আছিল আমাৰ বঙাইগাঁৱৰ ৰাসমেলা তো আজি ভিডিঅ'খন এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব তো আজিলৈ বাই বাই জয় আই